নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আজিৰ আমাৰ ভিডিঅ'টো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মহাৰাসৰ বিষয়ে। ৰাস উৎসৱ অসমত অতীজৰে পৰা আঘোণ মাহৰ পূৰ্ণিমাত পালন কৰা হয়। বাদৰীয়ানৰ বা ব্যাসদেৱে ভক্তই শ্ৰীকৃষ্ণ ভকতিৰ ৰহস্যক জনাবৰ উদ্দেশ্যে শৃংগাৰ ৰসৰ দ্বাৰা শ্ৰীমদ ভাগৱত পুৰাণত ৰাস পঞ্চাধ্যায় সন্নিৱিষ্ট কৰিছে। ভাগৱতৰ দশম স্কন্ধৰ ২৯ অধ্যায়ৰ পৰা ৩৩ অধ্যায়লৈ এই পঞ্চাধ্যায় আছে। ৰাস শব্দটো ৰস শব্দৰ পৰা আহিছে। ৰস মানে হ'ল সোৱাদ বা আনন্দৰ অৱস্থা, যি অৱস্থাত মানুহে জাগতিক আনন্দ উপলব্ধি কৰিব পাৰে। ৰাস শব্দৰ আভিধানিক অৰ্থ হ'ল মণ্ডলীকৃত নৰ্তন্যম, অৰ্থাৎ ঘূৰণীয়াকৈ নৃত্য কৰা। ৰাস ক্ৰীড়াৰ অৰ্থ হ'ল এক বিশেষ নৃত্য, য'ত নৰ্তকীসকলে ঘূৰি ঘূৰি এজন নৰ্তকক মাজত লৈ ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দৰ পঞ্চ অমৃত পালন কৰি শ্ৰীকৃষ্ণৰ আশীষ লাভ কৰিছিল। শৰতৰ স্নিগ্ধ কিৰণ জোনাকৰ তলত বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাধা আৰু গোপীসৱৰ লগত কৰা ৰাসলীলা হ'ল ভক্ত আৰু ভগৱানৰ মাজৰ সম্পৰ্কৰ উজ্জ্বল নিদৰ্শন। অসমত অতীজৰে পৰা আঘোণ মাহৰ পূৰ্ণিমাত ৰাস উৎসৱ পালন কৰা হয়। ১৭১৬ শকত মাজুলীৰ দক্ষিণপাত্ৰ সত্ৰত এই ৰাস উৎসৱ পোনপ্ৰথমবাৰ পালন কৰা হৈছিল। তেতিয়াৰ পৰাই এই ৰাস উৎসৱ পালন কৰা হয় আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই উৎসৱ কমলাবাৰী, গড়মূৰ, ভোগপুৰ, আউনীআটী, বেঙেনাআটী আদি সত্ৰত ৰাস উৎসৱ পালন কৰে। ৰাস উৎসৱ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰসৰ আন এক সুন্দৰ আৰাধনা, য'ত শিশু কৃষ্ণৰ শিশুলীলাৰ পৰা যৌৱনৰ সেই মাদকতা ভৰা দিনলৈকে সকলো কাহিনীৰে সন্নিৱিষ্ট কৰা এখনি মনোৰম নৃত্য গীতৰ সমাহাৰ নাট। শ্ৰদ্ধা ভক্তিৰে কৃষ্ণ প্ৰেমত বিলীন হৈ পৰমাত্মাৰ লগত আত্মাৰ মিলনৰ পাছত লাভ কৰা পৰম আনন্দময় অৱস্থা। শৰতৰ চন্দ্ৰাৱলী ৰাতি যমুনাৰ তীৰত গোপীসকলে শ্ৰীকৃষ্ণৰ লগত নৃত্য গীতত মগ্ন হৈ কৃষ্ণ প্ৰেমত ব্যাকুল হৈ পৰে। প্ৰেম ৰসৰ মাজেদি ঈশ্বৰৰ সান্নিধ্য লাভ কৰাৰ মাৰ্গেই হ'ল ৰাসলীলা। শ্ৰীকৃষ্ণই গোকুলৰ ১৬০০ গোপীৰ লগত বৃন্দাবনত ৰাসলীলা কৰি প্ৰেমৰস মানুহৰ হৃদয়ত জাগ্ৰত কৰি তুলিছিল। আহা সখী, আহা বাই, বৃন্দাবনে যাওঁ, বজাইছে মোহন বেণু, নয়ন ভৰি চাওঁ। বৃন্দাবনৰ যমুনাৰ তীৰত কদম গছত বহি শ্ৰীকৃষ্ণই বাঁহী বজাই সকলোকে মুগ্ধ কৰি ৰাখে আৰু গোপীসকল কৃষ্ণ ভক্তিত নিমগ্ন হৈ পৰে। সংসাৰৰ সকলো দায়িত্ব পাহৰি যোৱাত শ্ৰীকৃষ্ণই গোপীসকলক সংসাৰ ধৰ্ম পালন কৰিবলৈ অনুৰোধ জনালে। কিন্তু গোপীসকলে কৃষ্ণ প্ৰেমত মতলীয়া হৈ তেওঁৰ ওচৰৰ পৰা আঁতৰি যাবলৈ অস্বীকাৰ কৰি আৰু অধিক ভক্তিত নিমগ্ন হৈ পৰে। তেওঁলোকৰ দৃঢ় ভক্তিত আত্মহাৰা কৃষ্ণই তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ তেওঁলোকৰ লগত নৃত্য আৰম্ভ কৰিলে। তাকে দেখি গৰ্বত মতলীয়া গোপীসকলে শ্ৰীকৃষ্ণক তেওঁলোকৰ অধীন বুলি ভাবি অহম ভাৱ জাগ্ৰত কৰাত
নৃত্যত ব্যাকুল গোপীসকলৰ মাজত অতিকৈ ধুনীয়া ৰাধাক লৈ শ্ৰীকৃষ্ণ অন্তৰ্ধান হ'ল আৰু একান্তভাৱে ৰাধাক মোহনবাহী শুনাব ধৰিলে। কৃষ্ণৰ অনুপস্থিতিত গোপীসকলে নিজৰ ভুল বুজিব পাৰি কৃষ্ণ বিৰহত ভাগি পৰিল। ইফালে ৰাধাই ত্ৰিজগতৰ প্ৰতীক মিছা কথা কৈ বৰি বিষ হৈছে বুলি কৈ ভাও ধৰি তেওঁৰ প্ৰেমৰ পৰীক্ষা ল'ব বিচাৰোঁতেই কৃষ্ণই অন্তৰ্জ্ঞানেৰে সকলো বুজিব পাৰি সত্য কি তাক জনাবলৈ অন্তৰ্ধান হৈ পৰিছিল। গোপীসকলেও কৃষ্ণক বিচাৰি আহি ৰাধাক লগ পায় আৰু ভগৱান কৃষ্ণক লৈ কৰা অহংকাৰৰ পৰিণামৰ কথা জানিব পাৰি অনুশোচনাত দগ্ধ হৈ কৃষ্ণক স্মৰণ কৰিবলৈ ধৰিলে। তেওঁ সন্তুষ্ট হৈ গোপীসকলৰ আগত দেখা দিয়ে আৰু ৰাস ক্ৰীড়া আৰম্ভ কৰিবলৈ ধৰে। সেই সময়তে শংখচূড় নামৰ ৰাক্ষসটো আহি গোপীসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে আৰু গোপীসকলৰ প্ৰাৰ্থনাত তেওঁলোকৰ বিপদৰ উমান পাই শ্ৰীকৃষ্ণই আহি শংখচূড়ক বধ কৰি ধৰালৈ শান্তি কঢ়িয়াই আনে। থুলমূলকৈ এয়াই হ'ল ৰাসোৎসৱৰ কাহিনী। শ্ৰীকৃষ্ণৰ ৰাসলীলা পৰম ব্ৰহ্ম আৰু সাধাৰণ মানৱৰ জীৱাত্মা অৰ্থাৎ মিলনৰ নৃত্যাভিনয়। ভগৱানে যুগে যুগে ভক্তসকলৰ অনুগ্ৰহ গ্ৰহণ কৰিবৰ বাবে অৱতাৰ ধাৰণ কৰে আৰু ঈশ্বৰপৰায়ণ ভক্তই তেওঁৰ আনুগত্য লাভ কৰে। শ্ৰীকৃষ্ণৰ ৰাসলীলা পৰম ব্ৰহ্ম আৰু সাধাৰণ মানৱৰ মিলনৰ নৃত্যাভিনয়। বিভিন্ন পৰিঘটনা নৃত্য গীতেৰে অভিনয়ৰ কৌশল ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ সূত্ৰধাৰৰ দায়িত্ব আৰু প্ৰয়োজন অনুসৰি পৰিৱেশৰ সুন্দৰ কাৰুকাৰ্য আদি মিলিত হৈ ৰাস ক্ৰীড়াক এক পূৰ্ণাংগ ভাওনা বা নাট বুলিও ক'ব পৰা যায়। অসমীয়া সাংস্কৃতিক ৰাসৰ পয়োভৰ মন কৰিবলগীয়া। ৰাসোৎসৱৰ প্ৰথম দিনা অধিবাস, দ্বিতীয় দিনা ৰাস আৰু তৃতীয় দিনা ইন্দ্ৰাভিষেক। ৰাস পূৰ্ণিমাৰ দিনা পুৱাৰে পৰা সম্পূৰ্ণ দিনজুৰি নাম কীৰ্তন গায়ন বায়নৰ ধেমালি আৰু ৰাতিলৈ ৰাসলীলা আৰম্ভ হয়। ভক্তি ধৰ্মৰ মূল মন্ত্ৰ হ'ল শ্ৰৱণ কীৰ্তন নাম কীৰ্তনৰ যোগেদি কৃষ্ণ ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি আগবঢ়াই ঈশ্বৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাই হ'ল ভক্তি। শ্ৰীকৃষ্ণই 16,108 গোপীৰ লগত মহাৰাসলীলা ৰচিছিল। ধৰ্মগ্ৰন্থ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই যোগমায়াকৈ শৰতৰ পূৰ্ণিমাক ছমাহলৈকে এটা ৰাতিত বান্ধি ৰাখিছিল। বন্ধুসকল, এয়া আছিল আজি আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহাৰাসৰ বৰ্ণনা। কিবা যদি ভুল ত্ৰুটি হৈছে তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।